সকলোকে এই পূজাস্থলীৰ পৰা ৱেলকাম জনাইছোঁ আৰু এই দুৰ্গা পূজাই সকলোৰে লক্ষ্য উদ্দেশ্য পূৰণ কৰক আৰু সকলোৰে উদ্দেশ্যবোৰ সফল হওক। সঁচাকৈ ইয়াৰ দৃশ্য হৈছে আমাৰ খাটিকুছিৰ আৰু নলবাৰী অন্তৰ্গত আমাৰ খাটিকুছিৰ এই অঞ্চলত এনেকুৱা এক পৰিৱেশ প্ৰথমবাৰৰ বাবে আমি দেখিবলৈ সক্ষম হৈছোঁ আৰু এয়া সম্পূৰ্ণ হৈছে বনভাগ উদ্যান সংঘৰ সৌজন্যত আৰু সঁচাকৈ এওঁলোকক আমি ধন্য মানিব লাগিব আৰু খুবেই এক আটকধুনীয়া পৰিৱেশ এওঁলোকে আমাক দিছে আৰু মই সামগ্ৰিকভাৱে সমগ্ৰ দৃশ্য মই দেখাবলৈ যত্ন কৰিম। আৰু ইফালে ধুনীয়া এখন চাৰ্কাছ চলি আছে, গ্ৰীণ লাইট চাৰ্কাছ, আৰু সকলোৰে আকৰ্ষণৰ বিন্দু হৈ পৰিছে এই চাৰ্কাছখন আৰু আমিও চাম বুলি আহিলোঁ আৰু লাহে লাহে সোমাই আছোঁ আৰু খুব বেছি ভাল হৈ আছে বুলি দৰ্শকৰ মুখত শুনিছোঁ। তো বলক সোমাই যাওঁ, তো চাম কেনেকুৱা লাগিব। তো আপোনালোকে চাই থাকক, সঁচাকৈ নিশ্চয় ভাল হ'ব